ইমান হাবি ইমান জংঘল তই ইমান সৰু ল'ৰা ঘৰত কাম কৰি আছ বৌ আমাৰ লগত খেলিব যা মই নাযাওঁ তাক মাতিছিলো সি নাহিলে বৌ আমি দুটা যাগৈ বৌ অ ল'ৰা চাহ খাবি আহ মই গৈ আছো মা দেউতা ক'লে গ'ল ৰাতিপুৱাই দেউতাই মদ খাবলৈ গৈছে দেউতাই যে মদ খাই ঘূৰি থাকে ঘৰখন কেনেকৈ চলিব No, 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 no. ফটিক মাষ্টৰ দেখোন ফটিকা খাই দেখোন হিলি আছে ৰচোন তাৰ ওচৰলৈ যাওঁ ঐ তোৰ ফটিকা খাই খাই দেখোন বুকুৰ ডিছপ্লেখন দেখোন দাগি হৈ গ'ল মই মোবাইল দোকানত গৈ পেলাই বুকুৰ ডিছপ্লেখন লগাই আনিব লাগিব ইয়াৰ মদ খাই এফাল গ'ল বাদ দে কাৰ ভুলৰ বাবে হেৰুৱালি নিজৰে পৰিচয় সপোন দি থকাৰ পৰত হিতেলিও ভাত দে ৰাতিপুৱা যাবি মদ খাবলৈ এতিয়া ভাত বিচাৰিছ নাখাওঁ দণ্ডবাদ মা দেউতা যে ঘৰৰ মূল মানুহটো হৈ পেলাই কথাই বুজি নাপায় মই সৰু ল'ৰাটো হৈ ঘৰ চলাই আছো তই যে সৰু ল'ৰাটো যে হৈ মেলি যে ঘৰটো চলাইছে সেইটোৱে ঢেৰ ল'ৰা ইফালে আছোন মা কি কোৱা এই বজাৰ কেইটামান কৰি আছোন মই যাওঁ ক'ত যাৱ তই এই বজাৰ কেইটামান কৰি আহোঁ ইমান সৰু ল'ৰা তই বজাৰ কৰিব পাৰ নাই নাজানো নি আমাৰ দেউতাই মদ চদ খাই ঘূৰি ফুৰে ইমান সৰু ল'ৰাটো মেলি বজাৰ কৰিব পাৰেনে কৰিবতো লাগিব তাৰ বাপেকে যে মদ খাই ঘূৰি ফুৰে দাদা তোমাক সেইদিনাখন পাচলি দিছিলোঁ পইচা দি দিয়াচোন লোৱা তুমি যে পইচাটো দি দিলে আজি বহুত ভাল কাম কৰিলা দেখোন তাৰ বাপেকক দেখিছোঁ যে মদ খাই য'তে ত'তে ঘূৰি ফুৰিছে মা এই লোৱা বজাৰ তই এনেকৈ বজাৰ কৰি থাকিবি হওক দে